নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, উচ্চ শিক্ষাৰ সন্দৰ্ভত এটা বিশেষ গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ। অসম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে অসমীয়া লোকনৃত্য বিহু এটা ইলেক্টিভ ছাবজেক্ট হিচাপে হাই ছেকেণ্ডেৰী কোৰ্চত অন্তৰ্ভুক্ত কৰিবলৈ লৈছে অহা বছৰৰ পৰা। অসম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ চেয়াৰমেন দয়ানন্দ বৰগোহাঁয়ে কৈছে যে তেওঁলোকে ইতিমধ্যে বিভিন্ন প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সকলো ধৰণৰ টেক্সট বুক প্ৰিপাৰেশ্যনৰ কামো ইতিমধ্যে দ্ৰুতগতিত আগবাঢ়িছে আৰু বিভিন্ন আনুষংগিক বিষয়সমূহৰ আলোচনা চলি আছে। বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে নিৰ্দেশ দিয়া হৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বিহুক ইলেক্টিভ ছাবজেক্ট হিচাপে হাই ছেকেণ্ডেৰীত ল'বলৈ বিচাৰিছে তেওঁলোকে 100 নম্বৰৰ এখন কুৱেশ্যন পেপাৰ ফাইনেল পৰীক্ষাত দিব লাগিব। সেই পেপাৰখন প্ৰেক্টিকেল আৰু থিয়ৰী দুইটা ছেকশ্যনৰ হ'ব। গতিকে এইটো আছিলে শেহতীয়া উচ্চ শিক্ষা সম্পৰ্কীয় খবৰ। ধন্যবাদ।